বিহাৰৰ জ্যোতিৰ জ্যোতি বিয়পিছে সৰ্বত্ৰ। 1200 কিলোমিটাৰ পেডেল মাৰিলে জ্যোতিয়ে। চাইকেলৰ পিছফালে বহুৱাই ললে দেউতাকক। চাইকেলত অসুখীয়া পিতৃক বহুৱাই 1200 কিলোমিটাৰৰ এক দীঘলীয়া যাত্ৰা। এক অসাধ্য সাধন কৰিলে বিহাৰৰ এইগৰাকী যুৱতীয়ে। হাৰিয়ানাৰ চিকন্দৰপুৰৰ পৰা চাইকেলৰ পিছফালে দেউতাকক বহুৱাই 8 দিনত বিহাৰৰ দাৰভাংগা পালেহি জ্যোতি কুমাৰী পাছোৱান নামৰ এই 15 বছৰীয়া যুৱতীগৰাকী। লকডাউনৰ পিছত বিধ্বস্ত হৈ পৰা জীৱন হাৰিয়ানাত টানিব নোৱাৰিলে পাছোৱান পৰিয়ালে। আনসকলে খোজেৰে বা চাইকেলেৰে ঘৰলৈ ওলাল, কিন্তু জ্যোতিৰ পিতৃ অসুস্থ। ই ৰিক্সা চলাই পেট মোকলোৱা জ্যোতিৰ পিতৃ মোহনৰ ভৰিৰ সৰুগাঁঠি ভাঙি আছে। এই দীঘলীয়া যাত্ৰা তেওঁৰ বাবে অসম্ভৱ, কিন্তু পিতৃৰ বাবে জ্যোতিয়ে ললে এক সাহসী সিদ্ধান্ত। 2000 টকাৰে এখন ছেকেণ্ড হেণ্ড চাইকেল ক্ৰয় কৰি পিতৃক বহুৱাই ললে পিছফালে। সাহসী জ্যোতিয়ে আৰম্ভ কৰিলে পেডেল মাৰিবলৈ। সুকলমে অসুস্থ পিতৃক ঘৰ পোৱালেহি তেওঁ। জ্যোতিৰ এই জ্যোতি এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাই জ্যোতিক অভিহিত কৰিছে ধৈৰ্য আৰু সহিষ্ণুতাৰ এক মূৰ্তমান প্ৰতীক বুলি। সৰ্বভাৰতীয় চাইকেল ফেডাৰেশ্যনৰ অধ্যক্ষ ওংকাৰ সিঙে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনাইছে জ্যোতিক। সম্প্ৰতি কোৱাৰেণ্টাইনত থকা জ্যোতিক চাইক্লিষ্ট হিচাপে গঢ় দিব পৰা যায় নেকি সেয়া পৰীক্ষা কৰিব ফেডাৰেশ্যনে। ফেডাৰেশ্যনৰ আমন্ত্ৰণত আনন্দিত হৈছে জ্যোতি। ট্ৰায়েলৰ বাবে এতিয়া তেওঁ সাজু। फोन किया, बोला बेटा तुमको साइकिल में रेस लगाना है। बोले ठीक है। बोले मैं अभी तुम्हें हम नहीं लगा सकते क्योंकि मेरा पैर हाथ सब दर्द हो रहा है। बोले ठीक है, 1 महीना के बाद आएंगे हम लेने के। बोले ठीक है, 1 महीना के बाद हम आ जाएंगे। জ্যোতিৰ মাতৃ অভিভূত কন্যাৰ সাহসী কাণ্ড। সৰ্বত্ৰ আন্ধাৰ দেখিছিল পৰিয়ালটোৱে। হাৰিয়ানাৰ সৰু ভাড়াঘৰটোত আবদ্ধ পাছোৱান পৰিয়ালৰ সকলো সাঁচতীয়া ধন 2টা মাহত শেষ হৈ গৈছিল। জ্যোতিয়ে দেউতাকক এনেদৰে ঘৰলৈ লৈ ননা হলে কি হলহেঁতেন ভাবিবই পৰা নাই তেওঁলোকে। बहुत मजबूरी कहानी है, इसलिए बेटी हमारा पति को लेकर आया यहाँ पर। पति को लेकर आया, हम लोग बहुत खुश है। ब्यूरो रिपोर्ट DY 365।